চৰাইমেৰী VCDC আৰু বাংলাবাৰী VCDC অবৰ লগত জড়িত থকা জ্যেষ্ঠ নাগৰিকসকলক আজি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকক আমন্ত্ৰণ জনাই আমি তেওঁলোকৰ এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছিলোঁ। তাৰ লগতে আমাৰ দিহিৰা সমষ্টিটোত কি হৈ আছে কি হোৱা নাই মত বিনিময় কৰা হ'ল আৰু মত বিনিময়ৰ জৰিয়তে বহুতখিনি পদক্ষেপ লোৱা হ'ল। আমাৰ জ্যেষ্ঠ নাগৰিকৰ ভিতৰতে আজি আমাৰ 31জনীয়া এখন কমিটি গঠন কৰা হ'ল আৰু সেই মৰ্মে তেওঁলোকে আমাৰ যে এই যিটো সমস্যা আহি আছে এই সমস্যাটোত কি কৰিব কি নকৰিব জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লৈ পেলাই তেওঁ আগবঢ়াৰ এটা চেষ্টা এটা চলাইছে আৰু সেই মৰ্মে সমূহ ৰাইজে একত্ৰিত হৈছে একতা হৈ আছে। এইবাৰ ভোটৰ যি বিভাজন হ'ল সেই বিভাজনৰ কাৰণে জ্যেষ্ঠসকল খুব দুখিত। তাৰ কাৰণে জ্যেষ্ঠসকলে নিজে জাগি উঠিছে। আজি ইয়াত বুলিয়ে নহয় আজি পাখামাৰা হৈ পাখামাৰা বৰগুৰি লগ কৰা তেনেকুৱা এখন জ্যেষ্ঠ নাগৰিক কমিটি হ'ল। ঠিক তেনেকৈ আকৌ আমাৰ চাউলকাৰা দিহিৰা আৰু লগতে মধুপুৰ আদি কৰি জ্যেষ্ঠ কমিটি এখন হ'ল। ঠিক তেনেকৈ ভকপাৰা আৰু ডুমনি টাঙিৰিগাঁও তেনে কমিটি এখন গঠন কৰা হ'ল আৰু ঠিক আজি চৰাইমাৰী আৰু বাংলাবাৰী এখন কমিটি গঠন কৰা হ'ল। সকলোৱে জ্যেষ্ঠ কমিটি গঠন কৰিলে আৰু লগতে সকলো ৰাইজে ইচ্ছুক যে আমি যে নিজৰ অধিকাৰটো পাবৰ কাৰণে কি কৰিব লাগে কি কৰিব নালাগে তাৰ কাৰণে সকলো জাগ্ৰত হৈছে আৰু জাগ্ৰত হৈ থাকিব। আগন্তুক আমি এনেকৈ আগবাঢ়ি যোৱাৰ চেষ্টা এটা কৰিম আৰু চেষ্টা কৰাটো মই ভাল বুলি মই ভাবোঁ। কাৰণ নিজৰ যিখিনি অধিকাৰ পাব লগা অধিকাৰখিনি আমি কেনেকৈ পাম কেনেকৈ ল'ম ৰাজনৈতিক দ্বাৰেদি হওক বা আমি অবৰ সুৰক্ষা সমিতিৰ জৰিয়তে হওক আমি সেই সময় আগবাঢ়িব লাগিব আৰু আগবাঢ়িলে আমি কামবিলাক কৰিব পাৰিম। কাৰণ আমি সকলো কথা বুজাই দিছোঁ। সেই বুজনি মৰ্মে ৰাইজে আজি বহুত হতাশ হৈছে আৰু কিছুমান ক্ষেত্ৰত আজি বহুত নানানটা কথা কৈ আছে। আজি মাটি বাৰী সম্পত্তিলৈকে বহুত কৈছে কিন্তু আমি সেইটো সফলতা হোৱা আমি দেখা নাই যদিও ৰাইজে কিন্তু বিচাৰিছে মোক বাৰে বাৰে কয় আপুনি কি কৰি আছে কিন্তু সেই কথাখিনি এতিয়া আজি জ্যেষ্ঠ নাগৰিকৰ দ্বাৰাই দি সকলো কথা অৱগত কৰা হৈছে। আৰু আমি সকলো ৰাইজকে মই জনাম যে নিজৰ জাতি চিনি নাপালে সেই মানুহ জীয়াই থাকি কোনো লাভ নাই। আমি জীয়াই থাকিব লাগিলে নিজৰ মুঠিত থাকিব লাগিব। মুঠিত যদি আউল লগাই থকা যায় তেতিয়াহ'লে ভৱিষ্যতে আমাৰ অন্ধকাৰৰ বাদে একো ৰাস্তা নাথাকিব। আজি আমি ইয়াতে আছোঁ কালি আমি নাথাকিব পাৰোঁ কিন্তু যিবিলাক উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী আছে তেওঁলোকে কি কৰিব কি নকৰিব তাৰ কাৰণে পিতৃ মাতৃহঁতৰ কৰ্তব্য ল'ৰা ছোৱালী বুজোৱা আৰু যে নিজৰ এডাল এনাজৰিত যে বান্ধ খাই থাকে তাৰ কাৰণে সকলো মই অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ আজি বাংলাবাৰী আৰু চৰাইমাৰী সমূহীয়া এখন মঞ্চ গঠন কৰি দিছোঁ। তাৰমানে সেই মঞ্চৰে তেওঁলোকে গাঁৱে গৈ পেলাই মানুহক বুজাব আৰু তেওঁলোকে ঘূৰিব আৰু ঘূৰি পেলাই তেওঁলোকে ভৱিষ্যতে কি হ'ব কি নহ'ব মানুহক এটা কথা জনাই পেলাই সকাহ দিব। এতিয়া আমি গণসুৰক্ষা পাৰ্টীৰ মঞ্চ এখন বনাইছোঁ জ্যেষ্ঠৰ পৰা সেইটো আমি আগবঢ়াই দিছোঁ GSP জ্যেষ্ঠ গণসুৰক্ষা পাৰ্টীৰ মঞ্চ।